আজি আপোনালোকৰ বাবে আছে দুটা ডাঙৰ খবৰ। প্ৰথম খবৰটো হ'ল চাইনাত কৰোনাই লৈছে ভয়ানক ৰূপ। চাইনাত কৰোনাই ভয়ানক ৰূপ লোৱাৰ ফলত চাইনাৰ হস্পিটেলৰ সন্মুখত বা হস্পিটেলৰ আগত হাজাৰ হাজাৰ জনতাই লাইন পাতিছে কৰোনা টেষ্টৰ বাবে। আৰু দ্বিতীয়টো সুখবৰ হ'ল ভাৰতত আৰম্ভ হ'ব অতি কম দামৰ এয়াৰলাইন্স। আকাশ এয়াৰলাইন্সে ভাৰতীয় লোকক দিব অতি কম মূল্যৰ এয়াৰলাইন্স। নমস্কাৰ, মই নব দৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ N4U Assamese ইউটিউব চেনেলটোলৈ। আপোনালোকে যদি এনে ধৰণৰ খবৰবোৰ সকলোতকৈ আগত পাব বিচাৰে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। আহক এতিয়া খবৰকেইটা জানি লওঁ। চাইনাত কৰোনাৰ দ্বিতীয় ঢৌৱে দেখা দিছে। চাইনাত কৰোনাৰ দ্বিতীয় ঢৌৱে দেখা দিয়াৰ লগে লগে চাইনাৰ বহুকেইখন ডাঙৰ ডাঙৰ চহৰ লকডাউন হৈ পৰিছে। বিশ্বৰ সকলোতকৈ বেছি কৰোনা ৰোগী পোৱাৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ নাম সকলোতকৈ প্ৰথমে আছে আৰু খুব কম দিনৰ ভিতৰতে চাইনাৰ নামো টপ 50ৰ ভিতৰত আহি পৰিব। ভাৰত আৰু আমেৰিকা টপ লিষ্টত থকাৰ কাৰণ এটাই, ভাৰত আৰু আমেৰিকাত প্ৰত্যেক দিনে মেক্সিমাম এমাউণ্টত টেষ্টিং হৈছিল আৰু বহুতো দেশত টেষ্টৰ বাবে সঠিক সা সঁজুলিসমূহ উপলব্ধ হোৱা নাই। চাইনাই চৰকাৰীভাৱে উল্লেখ কৰিছে যে চাইনাত মুঠ 92,875 গৰাকী কৰোনা ৰোগী পোৱা গৈছে আৰু এই 92,875 গৰাকীৰ যি কৰোনা ইনফেকশ্যন হৈছে, এই কৰোনা ইনফেকশ্যনৰ মূল কাৰণ হৈছে ডেল্টা ভেৰিয়েণ্ট। চাইনাৰ যি এই 92,875 গৰাকী কৰোনা ৰোগীৰ বিষয়ে কোৱা হৈছে, হয়তো আমি এই এমাউণ্টটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। চাইনাই যিমানটো এমাউণ্ট দেখুৱায় তাতকৈ দুগুণ তিনিগুণ সদায় বেছিয়ে থাকে। চাইনা চৰকাৰৰ ফালৰ পৰা আৰু লগতে উল্লেখ কৰি কৈছে যে চাইনাৰ যিটো ছেকেণ্ড ঢৌ আহিছে বা ছেকেণ্ড ৱেভ আহিছে, এই ছেকেণ্ড ৱেভৰ যি স্প্ৰেড বা যি বিয়পি পৰাৰ তুলনাত প্ৰথম ৱেভতকৈ বহুত বেছি। প্ৰথম ৱেভত যেনেধৰণে বিয়পিছিল তাতকৈ বেছি স্পীডত বিয়পি পৰিছে ডেল্টা ভেৰিয়েণ্ট। আৰু বৰ্তমান সময়ত চাইনাৰ হাজাৰ হাজাৰ লোকে হস্পিটেলৰ ফ্ৰণ্টত লাইন পাতিছে কোভিড টেষ্টিঙৰ বাবে, যাতে তেখেতসকল কোভিড আক্ৰান্ত নেকি তাৰ বিষয়ে জানিবৰ বাবে হাজাৰ হাজাৰ লোকে লাইন পাতিছে চাইনাৰ হস্পিটেলৰ সন্মুখত। চাইনা গভৰ্ণমেণ্টৰ ফালৰ পৰা উল্লেখ কৰা হৈছে যে চাইনাৰ 50% লোকক ডাবল ড'জৰ ভেকচিন দিয়া হৈছে আৰু বহুতো লোকক ছিংগুল ড'জ দিয়া হৈছে। চাইনাৰ ভেকচিনক লৈ আগৰ পৰাই প্ৰশ্ন উত্থাপন হৈ আহিছিল। বৰ্তমান সময়তো চাইনাৰ ভেকচিনেৰে ডেল্টা ভেৰিয়েণ্টক বাধা দিব পাৰিবনে নোৱাৰে, এক ডাঙৰ প্ৰশ্নৰ বিষয়। চাইনাত কৰোনাৰ আউটব্ৰেক হোৱাৰ লগে লগে ভাৰতীয় চৰকাৰেও যিবোৰ ইণ্টাৰনেশ্যনেল ফ্লাইট আছিলে, এই ইণ্টাৰনেশ্যনেল ফ্লাইটবোৰ বেন কৰি দিছে 31 আগষ্টলৈকে। এতিয়া চাওঁ দ্বিতীয়টো খবৰ। ভাৰতত আৰম্ভ হ'ব চিপেষ্ট এয়াৰলাইন। ৰাকেশ জুনজুনৱালাই আৰম্ভ কৰিব ভাৰতত আটাইতকৈ ল' কষ্ট এয়াৰলাইন। ভাৰতৰ এজন উদ্যোগপতি আকাশ জুনজুনৱালাই আৰম্ভ কৰিবলৈ লৈছে ভাৰতত ল' কষ্ট এয়াৰলাইন। তেওঁ উল্লেখ কৰি কৈছে যে তেওঁ ভাৰতত ল' কষ্ট এয়াৰলাইন এষ্টাব্লিছ কৰিব বিচাৰে আৰু লগতে তেওঁ উল্লেখ কৰি ক'লে যে অহা 4 বছৰৰ ভিতৰত এই কাম সম্পন্ন হ'ব আৰু অহা 15 দিনৰ ভিতৰত ভাৰতীয় এভিয়েশ্যন মিনিষ্টাৰৰ পৰা তেখেতে NOC বা নো অব্লিগেশ্যন চাৰ্টিফিকেট লাভ কৰিব। আৰু তেওঁ উল্লেখ কৰি কৈছে যে তেখেতৰ এই এয়াৰলাইন্সত থাকিব মুঠ 70 এয়াৰলাইন ফ্লিট। আৰু লগতে তেওঁ উল্লেখ কৰি ক'লে যে ভৱিষ্যতে ভাৰতীয় লোকে যাত্ৰাৰ বাবে এয়াৰলাইন্সক চুজ কৰিব। এই এয়াৰলাইন্সটোৰ নাম ৰাখিছে আকাশা এয়াৰলাইন্স আৰু তেওঁ এই এয়াৰলাইন্সটোৰ বাবে অলৰেডি $35 বিলিয়ন খৰচ কৰিছে। আৰু তেওঁ লগতে উল্লেখ কৰি ক'লে যে এই যাত্ৰীবাহী যিবোৰ ফ্লাইট থাকিব, এই ফ্লাইটবোৰত 180 জনকৈ যাত্ৰী এবাৰত যাব পাৰিব। আশা কৰোঁ আপোনালোকে এই খবৰ দুটা নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে এই খবৰ দুটাৰ ভিতৰত কোনটো খবৰ বেছি ভাল পালে। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। ধন্যবাদ।